আরো অঙ্গীকার বদ্ধময় ডেকে মোবাইলত ধৰাচোন ধৰি
আয়ো রাজকন্যা তুমি বাবা তুমি বাবা রাজকুমার পাতে বাবা তুমি আয় হয়তো কি বলে চেষ্টা নকৰিবা পিতা পৃথিৱীৰ অধিকাৰ অন্যায় কৰিব পৰা তুমি চিন্তা নকৰিবাই লিখিবলৈ আনি তোমাক সদামি নিদিবা তাৰ পৰিণাম কি হ'ব জানা মাতৃ কি হ'ব লিখিবলৈ যুৱক বিবাদ মন্ত্ৰই যদিওবা দয়া কৰি লিখিবলৈ ধুনীয়া সত্য মংগল মহাবিদ্য যেন তুমি নকৰিবা পিতা ওপা যদি তই মানে মই মোৰ লগত তাকো মই ৰাজকন্যা তুমি কিদৰে কটাবা তুমি মনত আছো জীৱন পাৰিব জানো আই পিতা নিজৰ কৰ্তব্য যদি পিতৃৰ সত্য ৰক্ষা কৰা তেন্তে কন্যাৰ ক্ষেত্ৰত এই বিশেষ কিয় সকলো জানিও যদি মই তোমাৰ কথাতে ক'ব সামৰ্থ্য এয়া জানো নহ'ব বা কিমান আৰু পিতা তোমালোকে মোক পাবলৈ দিবলৈ লিখিবলৈ এক মহৎ উদ্দেশ্য সাধনৰ অৰ্থে আমাক কৰিছে সৃষ্টি তাত আমাক অংশীদাৰ হ'বলৈ ন্যায় অনুমতি আমার লোক এতিয়া কিছু হতে নাই বহুত বুজন বহুত ডাঙর হল নাই জ্ঞান শক্তি করিলেন করি আমি আর তো নিদিব তুমিও নিদিব না লিখিবলৈ নিৰ্ধাৰণ কৰিব বিবাহৰ বন্ধন এই কালৈকে নিজ কন্যা সাজি কৰিছে নে গোলকনাথ দেখা